Hello everyone, Ranjana's Creationলৈ সকলোকে স্বাগতম জনাইছো আৰু দেৱালীলৈ মাত্ৰ মাজত দুটা দিন বাকি আছে আৰু আজি এতিয়া দুপৰীয়া সময়ত ভাত পানী বনাই লোৱাৰ পিছত মোৰ পটকৈ মনত পৰিল মনলৈ আহিল কিবা এটা কৰো বুলি তাকে এটো এটা বনাইছিলো প্লেট ফুড আৰ্ট প্লেটত অকমান চেষ্টা কৰিছো ইমান এটা ভালকৈ নাজানো এনি চেষ্টা অকমান কৰিছো তাকে ভাবিলো আপোনালোকক অকমান দেখাও গটিকে আহক দেখাও আৰু মই আজি আপোনালোকক দেখাম বুলি লোৱা প্লেটখন হৈছে এইখন আৰু এইখিনি হৈছে ভেজ পোলাও মটৰ আৰু বিন দিছিলো তাৰ পাছত এইখিনি হৈছে কণীৰ আলু পিটিকা আৰু এইখিনি হৈছে মাজত যে ৰঙাকে দেখিছে এইখিনি হৈছে টমেটো সস এইখিনি হৈছে কণী আৰু ওপৰত ৰেড চিলি সস দি দিছো তাৰ পাছত এইখিনি হৈছে পিয়াজৰ ৰিং গমে পাইছে আৰু এইখিনি মাজত যে দেখিছে ইয়া দেখিছেনে ৰঙা আৰু হেউজিয়া সেইখিনি হৈছে জলকীয়া গ্ৰীন চিলি আৰু ৰেড চিলি আৰু এইখিনি বিলাহী টুকুৰা টুকুৰকৈ এনেকৈ যিমান পাৰো কাটি দিছো জুঙা জুঙাকৈ অলপ চেষ্টা কৰিছো আৰু বাকি কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু সকলোলৈকে দেৱালীৰ শুভেচ্ছা জনালো আগতীয়াকৈ আজিলৈ আহিছো পুনৰ লগ পাম বাই বাই